ইফালে গুৱাহাটীৰ আঠগাঁৱতো ঘটিলে এক অনুৰূপ ঘটনা। এটি ৰোডৰ বিশ্বৰত্ন হোটেলৰ তলত দুৰ্বৃত্তই চলালে লুটপাট। স্কুটাৰৰ পৰা দুৰ্বৃত্তই লুটি নিলে 50,000 টকা। বিনোদ কুমাৰ জৈন নামৰ এজনৰ পৰা ধনখিনি লুট কৰা হৈছে। দুই দুৰ্বৃত্ত বাইকত আহিছিল আৰু চিচিটিভিত সকলো দৃশ্য বন্দী হৈ গৈছে। ইতিমধ্যে সেই চিচিটিভিৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। আৰক্ষীয়ে চিচিটিভিৰ ভিজুৱেল চাই অভিযান আৰম্ভ কৰিছে। চাওক দুই যুৱক কিদৰে আহিছিল। এজন যুৱকে এইদৰে টেবুলত ৰাখি থোৱা চেনিটাইজাৰ হাতত লগাইছিল আৰু তাৰ পাছত অঞ্চলটোত এইদৰে টিঘিল ঘিলাই ফুৰিছিল দুই যুৱকে আৰু এখন স্কুটাৰত ৰাখি থোৱা ধন লুটি আঁতৰি গ'ল দুৰ্বৃত্তৰ দলটো। সকলো দৃশ্য ধন লুট কৰিবলৈ অহা দুই যুৱকৰ মুখবয়ব ইতিমধ্যে বন্দী হৈছে চিচিটিভি কেমেৰাত। এখন পালচাৰ বাইকত আহিছিল দুই দুৰ্বৃত্ত আৰু তাৰ পাছত ধন লুট কৰিলে দুই যুৱকে। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিল কৰা হৈছে। আৰক্ষীয়ে চিচিটিভিৰ ভিজুৱেল চাই তদন্ত আৰম্ভ কৰিছে। ঘটনাটো এনেকুৱা হৈছে, মই যোৱা 8 তাৰিখ দোকানৰ পৰা সদায় যেনেকৈ যাওঁ ওলাইছোঁ এক্টিভা দি, আৰু ৰাস্তাত মোৰ কিবা বিশ্বৰত্ন হোটেলত কিবা কাম আছিলে। এইটো কাম কাৰণে মই এইটো ভিতৰত পাৰ্কিং আছে, তাত ছিকিউৰিটিও আছে, তাত মই বাইকখন লগাই দিলোঁ এক্টিভাখন আৰু ওপৰত গুচি গ'লোঁ। আৰু তাৰপিছত মই যেতিয়া আহিলোঁ, অহাৰ পিছত মই ঘৰলৈকে আকৌ কৈছোঁ যেনেকৈ যাব লাগে, কিয় স্কুটিখন খুলি দেখাটো দৰকাৰ নাই, চোৱাটো দৰকাৰ নাই। গতিকে মই ঘৰত যাই কিনে যেতিয়া বেগখন মোৰ বেগ আছিলে এক্টিভাখনত, বেগখন ওলাওঁ, তাতে চাবি আছে, টকাও 50,000 টকা আছিলে, দোকানৰ কিবা কামৰ কাগজ এইবিলাক চব বেগত আছিলে। এই বেগটো নোপোৱাৰ কাৰণে আকৌ মই হোটেললৈকে গৈছোঁ। তাতে যাই কিনে হোটেলৰ যিটো মালিক আছে তেওঁক ক'লোঁ, এই হোটেল বিশ্বৰত্ন আছে এটি ৰোডত। আৰু মালিকক কোৱাৰ পিছত চিচিটিভি কেমেৰা আমি গোটেইটো চালোঁ। চোৱাৰ পিছত এটা বস্তু চোৱা গ'ল, যিটো বাইকৰ নাম্বাৰ, এই বাইকটো মোৰ লগে লগে সোমাইছে যেতিয়া মই সোমাইছোঁ, আৰু তাৰ পৰা মানুহ এজন নামি তাতে থিয় হৈ গ'ল আৰু এটা চান্স পাই কেনে সি স্কুটাৰটো খুলি কেনে বস্তুটো ওলাই ল'লে আৰু গাড়ীখনৰ নাম্বাৰ চব